এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল। আমি এঠাইলৈ ওলাইছোঁ, বলকচোন যাওঁ একেলগে। আৰু কলৈ গৈ আছোঁ, কি কামত গৈছোঁ একেলগে চাইছোঁ ভিডিঅ'টো। দেহা টোপনি আহিছে। এয়া আমি বোকাখাটৰ কোৰ্ট আহি পালোঁ। আমাৰ লগত নৱদাও যাব, যিহেতু দেহাৰ বাৰ্থ চাৰ্টিফিকেটখন কোৰ্ট এফিডেভিট কৰি উলিওৱা হৈছে আৰু 1 বছৰ হৈ গ'ল। যিহেতু কোৰ্ট এফিডেভিট কৰিব লাগিব বুলি কৈছিলে আৰু কৰা মেলা হৈ গ'ল। তাৰপিছত নৱদাই ক'লে যে কমাৰগাঁও হস্পিটেলৰ পৰাই আনিব লাগিব। সেইকাৰণে আমি কমাৰগাঁও আহিছোঁ আজি। কি হৈছে নহৈছে নাজানো আৰু বাকীবিলাক। হস্পিটেল পালোহি আমি আৰু এতিয়া নৱদা গৈছে। কি হয় এতিয়া, দেহা মানুহ ৰাতিপুৱা হোৱা নাছিলে, তাই শুই গ'ল। সেইকাৰণে দেহা আৰু মই গাড়ীতে আছোঁ। তেওঁলোক আহিলেগৈ, কামটো হ'লগৈ। কোৰ্ট এফিডেভিট কৰাৰ পিছত সম্পূৰ্ণ 5 মাহৰ পাছত বাৰ্থ চাৰ্টিফিকেটখন পালোঁগৈ। আৰু এতিয়া যাওঁ ব'লক। হস্পিটেলৰ কামটো সোনকালে হ'ল, বেছি সময় নালাগিলে। সেইকাৰণে এতিয়া আমি এঠাইলৈ যাওঁ। ক'ত যাম ব'লক, আপোনালোকক ক'ত লৈ যাওঁ। দেহা মানুহ শুই আছে। মিষ্টাৰ নৱদাক গাড়ীত তুলাই দিলে আৰু অকণমান বজাৰ আছে, বজাৰ কৰি লৈছে। আৰু এয়া হৈছে কমাৰগাঁও হাইস্কুলৰ ওচৰত। এয়া হাইস্কুলৰ কাষৰ ৰাস্তাটোৱে যাব লাগে। আমি হাজবেণ্ডৰ মাহী মহাৰ ঘৰত গৈ আছোঁ, শাহুমাৰ সৰু ভণ্টিৰ ঘৰত। ব'লক যাওঁ। মই এবাৰ আহিছিলোঁ মাহঁতৰ লগত, যেতিয়া শংকৰ অধিৱেশন আছিলে মহুৰা পথাৰত। তেতিয়া ৰাস্তাটো মনত নাই ভালকৈ। মিষ্টাৰ কেইবাবছৰৰ পিছত আহিছে আজি। ভাইটি আহি আছিলে বাৰু পিছে পিছে, আৰু ৰখাই দিলে আমাক। পৰুৱাই পাইছিলে আজি আমাক। বেছি দূৰ যোৱা নাছিলোঁ আৰু এয়া আমি পালোহি মাহী মহাৰ ঘৰ। পেটুৱা মানুহ বহি আছে। এতিয়া চাহ তাহ খাই কৰি হৈ গ'ল। ভাত নাখালোঁ, ভাত খাই আহিছিলোঁ, সেইকাৰণে ৰুটি আৰু মাংসই খালোঁ। আৰু এতিয়া আমি বহি আছোঁ। ভোক একেবাৰে নাছিলে। মাহীয়ে কৈছিলে ভাত বনাওঁ বুলি, ভাত নাখাওঁ বুলি ক'লোঁ। ৰুটি আৰু গাহৰি মাংস খালোঁ। কি লাগে আৰু হয়নে বাৰু। খোজকাঢ়িব পৰা হোৱাৰ পৰা কোচত ল'লে বহুত বেয়া পায়, খোজকাঢ়ি থাকিবলৈ ভাল পায় তাই মানে। আমি মাহী মহাহঁতৰ ঘৰত বহুত সময় থাকিলোঁ আৰু এতিয়া আমি ঘৰ যাওঁ। মহাই কোচলৈ কান্দিছে তাই। অ' ককা, কক মাইনা ক'ত আছে? অ' কক মাইনা, ঐ দাদা গ'লে মহামাহীয়ে বহুত মৰম কৰে। দেহা এইবাৰ প্ৰথম গৈছে, সেইকাৰণে মূৰত তেল সানি দিছে। ভাল লাগিলে আজি মাহীহঁতৰ ঘৰত আহি। বাই বাই, পিছত লগ পাইছোঁ আপোনালোকক। বোকাখাটৰ নিউ মলত সোমাবলৈ লাগি আছে। আমি এনেই গৈছোঁ, বস্তুবোৰ যিমান দাম, সেইকাৰণে আমি মিৰখনৰ মুখৰ আগতে আৰু চাই আছোঁ দুইজনী। শাক পাচলিৰ অকণমান বজাৰ কৰিলোঁ আৰু তেতিয়া চাহৰ দোকান, চাহকণ খাওঁ বুলি গৈছিলোঁ। আমাৰ সৰু পথাৰৰ পেহী আইতাহঁতক লগ ক'লে, সেইখিনি পিছে কেপচাৰ কৰিব নহ'ল। মোৰ ওচৰত ফোনটো নাছিলে, গাড়ীত থৈ গৈছিলোঁ আৰু দেখাও আছিলে মোৰ হাতত। সেইকাৰণে ঘৰ আহি পালোঁ। ফাইনেলি আজি চাৰ্টিফিকেটখন পালোঁ। আজি বহুত দিনেই হ'ল আপোনালোকলৈ ভিডিঅ' আগবঢ়োৱা নাছিলোঁ আৰু বহুত কিবাকিবি হৈও গ'ল আমাৰ মাজত। সেইবিলাক বাৰু মই আপোনালোকক পিছত জনাম আপোনালোকক। কিন্তু এতিয়া মানে বহুত ব্যস্ততাৰ মাজত আছিল, সেইকাৰণে অকণ ভিডিঅ' দিয়া হোৱা নাছিলে। আজি ভাবিলোঁ আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়াওঁ। মই চাই লওঁ ভিডিঅ'টো শেষলৈকে। ঘৰৰ আপোন মানুহবিলাক লগ পালে সঁচাকৈ বহুত ভাল লাগে। আজি তাতে পেহী আইতাহঁতক লগ পালোঁ, বহুত ভাল লাগিলে। বজাৰত যিহে বস্তুৰ দাম, একো বস্তু কিনিবই নোৱাৰি, সেইকাৰণে একো নল'লোঁ। আৰু এতিয়া সেয়া দেহা শুই আছে।
বহুত দিনৰ মূৰত আজি এখন বাৰ্থ চাৰ্টিফিকেটখন পালোঁগৈ বহুত আমাৰ প্ৰব্লেম হৈছিলে সেইকাৰণে আমাৰ কৰা হোৱা নাছিলোঁ কিন্তু সেইকাৰণে কয় যে সময়ৰ কাম সদায় সময়তেই কৰিব লাগে আৰু এতিয়া পস্তাইছোঁ পিছে কেতিয়াও ভুল নকৰোঁ আৰু আপোনালোকেও যদি কিবা এনেকুৱা থাকে তেতিয়াহ'লে সময়তে নামভৰ্তি কৰিব ভাবিলোঁ ভিডিঅ'টো শেষ কৰোঁ আৰু ইমান দিনৰ মূৰত আজি বাৰ্থ চাৰ্টিফিকেটখন পালোঁগৈ বহুত ভাল লাগিছে বহুত ডাঙৰ এটা কামৰ পৰা মুকলি হ'বলৈ পালোঁ আৰু ফুৰিবলৈ গৈ বহুত ভাল লাগিল মাহী মহাহঁতৰ ঘৰত বহুত দিনৰ মূৰত গ'লোঁ মই সেই শংকৰ সংঘৰী অধিৱেশন থাকোঁতেই যোৱা আছিলে আৰু আচলতে মই পাহৰি গৈছিলোঁ কিন্তু ভাইটি আহিছিলে পিছত সেইকাৰণে ভাইটিৰ লগতে গ'লোঁ আৰু বহুত ভাল লাগিলে সেয়া অকণমান ভিডিঅ' আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ আৰু এনেদৰে আপোনালোকলৈ ভিডিঅ' আগবঢ়াই যাম যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু যদিহে আপুনি মোৰ চেনেলত নতুন তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব তেতিয়াহে আহিবলগীয়া নতুন ভিডিঅ'বিলাক সোনকালে পাব আৰু তেনেদৰে মোক ছাপোৰ্ট কৰি যাওক তেতিয়া আপোনালোকক মই উৎসাহিত হ'ম নতুন ভিডিঅ' দি যাবলৈ আৰু আজিলৈ আহিছোঁ বাই বাই শুভৰাত্ৰি